যেহেতু চেষ্টাৰ খাদ্য একো নাই তো বলক এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। তোমাৰ ছেকেণ্ড চেনেল নাহৰজিত ব্লগ। আৰু আজি বৰষুণৰ কাষে কাষে ছাতাৰ তলে তলে আৰু ৰাস্তাৰ মাজেদি মই যাই আছোঁ বানপানী চাবলৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মোৰ লগত আছে সুমিত আৰু মই গৈ আছোঁ আমি বানপানী চাবলৈ। আৰু চাৰিওপিনে পানী চাওক সকলোৱে পানী। তো দোস্ত বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। ফাৰ্ষ্ট ইয়াৰৰ মানে পৰীক্ষা চলিছিল আৰু ঘৰৰ কিছুমান অসুবিধা চলিছিল, তাৰ বাবে ক্ষমা কৰিব। তো আজি দোস্ত এইটো আমাৰ ৰাস্তা আৰু ৰাস্তা বেছি বানপানী। তো বানপানী মাজে মাজে মই মানে দোকানত গৈ আছোঁ। তো বলক এয়া পানী, এয়া আমাৰ মানে ৰাস্তা ওলাই যোৱা একমাত্ৰ ৰাস্তা। আৰু ৰাস্তাৰ মাজে পানী হৈছে। এই ঝাৰৰ মাজে মাজে সুমিত আৰু মই, সুমিতে চাইকেল চলাই আছে আৰু মই মানে কেমেৰা কৰি আছোঁ। তো চাওক পানী। দোস্ত এইটো আমাৰ পেহীৰ ঘৰ, পেহীৰ ঘৰ পূৰা মানে বানপানীত ভৰ্তি হৈ গৈছে। এইটো আমাৰ টুকু আছে। দোস্ত এইটো আমাৰ টুকু। আৰু টুকু জীৱনৰ প্ৰথমবাৰৰ বাবে এই পানী দেখলা। তাকে যাবা নেকি টুকু? যাবা তাকে যাবা? পুৰা বৰষুণ আৰু এয়া গৰু চৰু মানে এনেকৈ বান্ধিব লগা হৈছে, ৰাস্তাৰ কাষত বান্ধিব লগা হৈছে। আৰু মোৰ চাৰিওপাকে আছে পানী, চাওক এয়া পানী। এই 2-3 দিন ধৰি বৰষুণে আহিছে, ক'তো ওলাব পৰা নাই। আজি ছাতা লৈ কিনে ৰেডি হৈ আহিছোঁ ভিডিঅ' বনাব লাগি। আপোনালোকেতো মানে চহৰ অঞ্চলৰ বানপানী চাইছে, এতিয়া আমি গাঁৱৰ অঞ্চলৰ মানে বানপানী দেখুৱাই দিম। তো পানীৰ মূৰত পাই গ'লোঁ এইটো মাছ, চাওক সৰু সৰু মাছ। এনেধৰণৰ বহুত মাছ মানে এই পানী দি যাই আছে। তো দোস্ত চাওক ফাইনেলি সাগৰ হৈ গৈছে পুৰা। এয়া আমাৰ দলং, সাগৰ হৈ গৈছে পুৰা। এয়া চাওক। তো দোস্ত এয়া আমাৰ গাঁৱৰ বানপানী পৰিৱেশ। এইটো ঘৰ চাওক পুৰা সম্পূৰ্ণভাৱে পানীৰ তলত। আৰু সৰু এটা ঘৰ চাওক। এই মানুহবিলাক চব মানে শিবিৰত বাস কৰি আছে, ৰাস্তাৰ মাজত বাস কৰি আছে শিবিৰত। তো এই এটা ঘৰ। তো দোস্ত এই মানুহবিলাক মানে ইয়াতে শিবিৰত বাস কৰিছে, এয়া শিবিৰত ইয়াতে ভাত চাত ৰান্ধি খাই আছে দিয়ক।
তো আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলত এনেকুৱা ধৰণৰ নতুন নতুন ব্লগ ভিডিঅ' পাই থাকিব তো আজিলৈ ইমানে বাই বাই